গড় শিৱস্থান হিচাপে প্ৰখ্যাত। আহক আমি এই বিষয়ে আমাৰ এই মন্দিৰ ভাগত উপস্থিত বাবা আৰু ইয়াৰ স্থানীয় ব্যক্তিৰ পৰা দুআষাৰ গম পাওঁ। আপোনাৰ পৰিচয়টো? আমাৰ শ্ৰী নয়নমণি পাঠক আমাৰ পৰিচয়। হয় হয়, আপুনি এই মন্দিৰ ভাগৰ লগত কিমান দিন জড়িত? আমি আজি মন্দিৰ ভাগৰ লগত জড়িত আজি 7 বছৰ কাৰণে। 7 বছৰ আপুনি এই মন্দিৰ পৰিচালনা কৰি আহিছে। আচ্ছা, এই মন্দিৰ ভাগৰ যিটো ঐতিহ্য বা ইয়াৰ কেনেধৰণৰ কি পূজা সেৱা হয় এই বিষয়ে অকণমান জনাব নেকি? পূজা সেৱা মানে 3 টাইম ইয়াত 3 টাইম দবা প্ৰসংগ হয়, লগতে ভৱ ভোলেনাথৰ আৰতি প্ৰসংগ হয়। হয়, 3 টাইম পূজা অৰ্চনা চলে ইয়াত। আচ্ছা, আৰু ইয়াত উৎসৱ হিচাপে কি উৎসৱ পালন হয়? উৎসৱ হিচাপে মানে আমাৰ ইয়াত শাওণ মাহৰ দিনকেইটাত আমাৰ বলবমৰ উৎসৱটো হয়। হয়, তাৰপিছত আৰু শিৱৰাত্ৰি ভাগ হয়। এতিয়া যিহেতু শাওণ মাহ, গতিকতে নিশ্চয় বলেবম বিভিন্ন স্থানৰ পৰা আহিছে, ভক্তসকলে ইয়াত পূজা অৰ্চনা কৰিছে। কেনে পৰিৱেশটো? ভালেই। কালি সোমবাৰে যথেষ্ট চাগে ভকত ভিৰ আছিলে। ধন্যবাদ জনাইছোঁ আপোনাক। আমি আন এগৰাকী ভক্ত এই স্থানৰে বা এই মন্দিৰৰ লগত জড়িত ওতঃপ্ৰোতভাৱে। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজুমণি ভূঞা। হয়, গাঁও হ'ল গহগুৰি। হয়, এই মন্দিৰ ভাগৰ লগত মোৰ পৰিচয় বেছি দিনৰ পৰা নহয়। হয়, তথাপিতো মোৰ দেউতা বা আজু ককাসকল আছিলে। হয়, মোৰ দেউতাই ধৰক এই মন্দিৰৰে গুৰুগিৰি ভাগ তেখেতেই গুৰু আসন ভাগ স্থাপন কৰি থৈ গৈছিলে। তাৰপিছত দেউতা যোৱাৰ পিছত ময়ো সেইবিলাক দেউতাৰ হেৰিটোকে এৰিব নোৱাৰি তেখেতৰ লগে লগে দেউতাৰ যিখিনি আৰ্হি আছিলে সেইবিলাকে লগত লৈ ময়ো এই মন্দিৰ ভাগলৈ আজি প্ৰায় 4 বছৰমান হৈছে অহা যোৱা কৰা। আহি পেলাই ইয়াতে প্ৰতি উৎসৱ হ'লে আহি দিহা পৰামৰ্শ দি বা নিজেও খাতি কৰি চলাই গৈ আছোঁ। আৰু শিৱৰাত্ৰি পৰা আহিলেও 4 দিন ধৰি ধৰক ইয়াত উৎসৱ হয়, মেলা হয়, তেনেকৈ আহোঁ 4 দিন তেনেকৈ চলাই কৰি চলি থাকে। এই মন্দিৰ ভাগৰ আমি নামটো বহুত কালৰ আগৰ পৰাই শুনি আহিছোঁ, কিন্তু গ্ৰহ শিৱস্থান বুলি শুনো বা গ্ৰহ শিৱস্থান বুলি শুনো। আচলতে এই মন্দিৰ ভাগৰ প্ৰকৃত নামটো কি? এই মন্দিৰ ভাগ আচলতে প্ৰকৃত নামটো সঠিককৈ ইয়াত যিভাগ লিখা আছে বুৰঞ্জী প্ৰসিদ্ধ চামধৰা গড়। হয়, গতিকে এতিয়া তাৰ ছেকেণ্ডত লিখিছে শ্ৰী শ্ৰী শিৱস্থান শিৱ মন্দিৰ। হয়, হয়, সেইভাগ লিখিছে শ্ৰী শ্ৰী শিৱস্থান শিৱ মন্দিৰ। তাৰমানে যি ঐতিহাসিক আহোমৰ দিনৰ চামধৰাগড়, এই চামধৰাগড়ৰ ওপৰত এই ভাগ মন্দিৰ প্ৰতিষ্ঠিত, নহয় জানো? গতিকে আমি যি শুনি থাকোঁ গ্ৰহ বা গ্ৰহ শিৱস্থান, তাৰমানে হ'ব লাগিছিলে গড় শিৱস্থান। আমি এইটো ফলকত গড় শিৱস্থানেই দেখা পাইছোঁ। আশে পাশে যিবিলাক গাঁও আছে এই গড়ৰ উপলক্ষে লৈ গহগুৰি বুলি মানে গাঁওখনৰ সৃষ্টি কৰি ল'লে। আচ্ছা, তেনেকৈ এখন গহগুৰি গাঁও আছে, সেই গড়ৰ শিৱস্থান বুলি মানে আগৰ যেনেকৈ ধৰক আপোনাৰ নগাঁও ছাইডৰ ভকতসকলে আহি পেলাই ইয়াত ক'ত যাব? গ্ৰহ শিৱস্থানলৈ যাব। তাৰমানে গহগুৰি গাঁওখন বনাই ল'লে। তাৰপৰা আহি পেলাই ইয়াত থাকি ল'লে, বাসিন্দা হৈ পেলাই এই গহগুৰি মানে এই গড়ৰ ওপৰত থকাৰ কাৰণে মানে গহগুৰি বনাই পেলাই গ্ৰহ শিৱস্থান বুলি চলাই আছে ভকত সমাজ। এই মন্দিৰৰ কিমান কাল পুৰণা? কিমান কাল পুৰণা বুলি এতিয়া মই বিশেষকৈ ক'ব নোৱাৰিম। তথাপিতো মোৰ দেউতা, তাৰ আজু ককা, তাৰ সেইসকল ওপৰৰ ককাসকলে ইয়াত যেতিয়া মাটি বাৰী জংঘল চাফা কৰি হাবি অৰণ্য চাফা কৰি লৈছিল তেতিয়া এই গড়টো এনেকৈ আছিলে। ইয়াত ধৰক তেতিয়া গৰু জীৱ জন্তু এনেকৈ আহি বাস কৰে এই বাবাৰ থানতেই আশে পাশে। কিন্তু যিকণ জেগাত তেওঁ আৱিৰ্ভাৱ হৈছিলে সেইকণ জেগালৈ কোনো নাযায়। তেখেতৰ আৱিৰ্ভাৱটো কেনেকৈ হৈছিলে গম পাম? আৱিৰ্ভাৱটো মানে তেনেকৈ ইয়াত যেতিয়া এইবিলাক ধৰক আশে পাশে যেতিয়া গৰুসকল বহে তেতিয়া এই গৰখীয়াসকলে ইয়াত মানে কিছুমান উৎসৱৰ এটা ব্যৱস্থা কৰিলে তেওঁলোকে ধ্যান কৰি। তেতিয়া সেই জেগাতে কিবা এটা মূৰ্তি মানে আৱিৰ্ভাৱ হোৱা যেন তেওঁলোকে অনুভৱ কৰিছিলে আৰু সেইমতেই মানে স্থাপন কৰি আহিছে। এতিয়া ধৰক এতিয়াৰ পৰা 150 বছৰ আগৰ পৰাই মানে হ'ব লাগে আৰু ধৰক মই সঠিক ক'ব নোৱাৰিম, কাৰণ মোৰ দেউতা গ'ল 1800 কিমান চনত, ধৰক তাৰ কাকা আছিলে ধৰক 1800 পহিলাতেই হ'ব, হয়তো 1700 লাষ্টতো হ'ব। আজু ককা দিনত তেনেকুৱা হ'লে গতিকে স্থাপনটো ধৰক তেনেকুৱা দিনৰ পৰা আহিছে, কিন্তু সঠিক উত্তৰটো মই দিব নোৱাৰোঁ। আৰু এই গোসাঁই ইয়াৰ যিজন বিগ্ৰহ আছে শিৱলিংগ, আৱিষ্কাৰৰ লগত কিবা হাতীৰ কথা জড়িত আছে নেকি? হাতীৰ কথা মানে তেনেকুৱা আমাৰ শুনিবলৈ পোৱা আহে। যিভাগ লিংগ পহিলাতে ইয়াত আছিলে সেইভাগলৈ ধৰক হাতী বাপুসকলে ইয়াতে অন্য হাবি আছিলে, আহি পানী আনি পেলাই মানে
সেই লিংগত তেওঁ দিয়ে বুলি মানে আমি শুনা পাইছোঁ আৰু। মানুহৰ মুখে 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 চলি অহা মুখে- কিংবদন্তি হয়, হয়। হয় তেনেকৈ শুনা পাইছোঁ। হয় হয় হয়। আচ্ছা এই মন্দিৰৰ ইয়াত আমাৰ যি পূজা অৰ্চনা হয় ইয়াত শিৱ ভোলানাথৰ আৰু লগত কাৰ কাৰ আছে ইয়াত এনেই বাবাৰ ভোলানাথৰে হয় 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 লগত ইয়াৰ কাৰণ নহয় আৰু লগতে কাষতে বিষ্ণু মন্দিৰ ভাগ আছে মানে গণেশৰ এভাগ বিগ্ৰহ দেখা গণেশৰ পালোঁ। আছে তেওঁকো যিসকলে আৰাধনা কৰে তেখেতেও তেওঁলোককো পাই আৰাধনা কৰিলে তেওঁলোকৰ মূৰ্তিও আছে হয়। ইয়াত না, শিলৰ ন শিলৰ শিলৰ মূৰ্তি। আৰু এনেই যি মানুহৰ মাজত প্ৰচলিত যি ধৰণৰ জনবিশ্বাস বা আস্থা হয় যিহেতু শিৱ মন্দিৰ বা যিকোনো এটা মন্দিৰক লৈ পেলাই আমাৰ বিভিন্ন ভক্তজনৰ মাজত আস্থা থাকে এই আস্থা কেনেধৰণৰ আৰু মানুহে ইয়াত আহিলে কেনেধৰণৰ ফল পায় বা তেনেধৰণৰ কিবা ক'ব নেকি হয় বিশ্বাসে আদি মূল হয় যিসকল ভক্তই ইয়াত বিশ্বাস কৰি আহে হয়। ইয়াৰ ফল তেওঁলোকে লগত লগত পায় হয় আকৌ ফল পাই যি কৰিম বুলি কয় আহি ইয়াত কৰিও গৈছেহি হয়। ফল পাই পেলাই হয়। তেনেকুৱা আহিও আছে হয় আৰু এই ভাগ হ'ল জাৰ্গিত ইয়াত কাল মহাকাল আছে ইয়াত হয় হে হয় গতিকে তেওঁ কাকো নেৰে হয় তেনেকৈ ইয়াত আমাৰ বহুত পূৰ্বপুৰুষসকল বা বাবা স্থানতে কৰ্ম কৰি গৈছে হয়। তেওঁলোকে কিছুমান অনীতি কৈছে যদিও তেওঁলোকক সোনকালে লৈ গৈছে ৰখা নাই হয় তাৰমানে প্ৰমাণবিলাক আমি নিশ্চয়কৈ আমি যি টি বুজিছোঁ দেখিছোঁ হয় হে হয়। গতিকে তেখেত তেনেকুৱা মতে মানে চলি আছে শেষত আৰু এটা কথা সুধিব বিচাৰিম এই যি স্থান এই স্থানটোৰ চৌদিশে কি কি স্থান আছে বা ইয়াৰ অৱস্থিতিটো আৰু নগাঁৱৰ পৰা আহিলে কেনেধৰণে এজন ব্যক্তি এই থানলৈ আহিব পাৰিব এতিয়া বৰ্তমান আমাৰ এইখন গ্ৰহ শিৱস্থান বুলি কয় হয় নগাঁৱৰ পৰা ডাইৰেক্ট আমাৰ ইয়ালৈ গাড়ী আহিয়ে থাকে হয় এইবিলাক মানে মিনি এইবিলাক হেৰি মেটাডৰবিলাক বা অটৰবিলাক টেম্পু মেজিকবিলাক হয় ডাইৰেক্ট আহে শিৱস্থানলৈ হয় আৰু আমনিত নামিও সোমাব পাৰে মেইন ৰোডেই হৈ আহিলে হয়। ৰঙাগড়ত নামিও সোমাই আহিব পাৰে ৰঙাগড়ৰ পৰা কিমান দূৰ হয় আপোনাৰ 4 কিলোমিটাৰ হয় 4 কিলোমিটাৰ হয় হয়। আৰু ইয়াৰ পূবে কি আছে কোন স্থান আছে পূবে আপোনাৰ কলিয়াবৰ জখলাবন্ধা শিৰঘাট এইবিলাক আমাৰ মন্দিৰ ভাগৰ পৰা কৰি আছে হয় ডিচাইড কৰিলে আৰু পশ্চিমে পশ্চিমতো এইখনটো আপোনাৰ মুছলিম গাঁও হয় আপোনাৰ পশ্চিম চাইডে এইটো এৰিয়া আমাৰ মুছলিম গাঁও ঠাইডোখৰৰ নামটো কি খলিয়ামাৰি বুলি কয় খলিহামাৰী। টেকেলিপুটা আচ্ছা আৰু উত্তৰ দক্ষিণে উত্তৰ দক্ষিণে আমাৰ এয়া আমনি চামগুৰি এই চাইড কৰি হয় আৰু দক্ষিণে আপোনাৰ পাতলি পতাকলং হয়। বিল আছে হয় উত্তৰে হয় যি কি নহওক আপোনালোক দুয়োগৰাকীকে আজি এই পবিত্ৰ শাওণ মাহত আমি মন্দিৰত উপস্থিত হৈ আপোনালোকক দুয়োগৰাকীকে লগ পাই নথৈ আনন্দিত হৈছোঁ আৰু দুয়োজনলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু ভক্তি জনালোঁ গতিকে ভগৱান শিৱ ভোলানাথে সকলোৰে মংগল কৰক এই কামনাৰে ধন্যবাদ কৃষ্ণ